মাধৱী। মোৰ দৰে মূৰ্খ আৰু অন্ধ এই যুদ্ধখন আমি জিকিমেই। আমি জিকিমেই অৰ্থ। কিয় টোপনি ভাল কৰিবলগীয়া হ'ল? কাৰণ আপুনি তাইক মাত দিবলৈ বিচৰা নাছিল। যদি আপুনি সাৰে থাকি তাইক মাত নিদিলে হয়, তাইৰ মনত কম কষ্ট পালে হয়নে? আৰু আপোনাৰ সেই কাৰ্যৰ বাবে তাইৰ ওচৰত ময়োতো বহুত লাজ পালোঁ হয়। মই আপোনাক শেষবাৰৰ বাবে কথা এটা কওঁ। সময় কিন্তু কাৰো বাবে ৰৈ নাথাকে। সময় থাকোঁতে নিজকে সলনি কৰক। নহ'লে এদিন হয়তো আপুনি মোৰ মুখলৈ আৰু মই আপোনাৰ মুখলৈ চাই চাই দিন কটাব লাগিব। সামান্য বিপদতা হ'লে সহায়ৰ বাবে আন কাৰোবাৰ ওচৰত হাত পাতিব লাগিব। যিদৰে সেইদিনা আদি আৰু অৰুন্ধতী থকাৰ পিছতো মই ইন্সপেক্টৰজনৰ সহায় বিচাৰিবলগীয়া হ'ল। হেল্ল', সেই মানুহজনে যেতিয়া অনন্যাক কিবা কাগজ পত্ৰ দিয়া দেখিছে, সি নিশ্চয় সেই উকিলজনেই হ'ব, যাৰ দ্বাৰা অনন্যাই সকলো ইলিগেল কামবোৰ লিগেল কৰালে। নহ'লে সেই মানুহটো অনন্যাই বিক্ৰী কৰি দিয়া ঘৰৰ মালিকটোও হ'ব পাৰে। মায়ে তোমাক যি ভাবে তাৰ বিৱৰণ দিছিল। মই লগ পোৱাজন এজেণ্ট মানুহ নহয়। হ'বও পাৰে, মাইকৰজনো হ'ব পাৰে। মুঠৰ ওপৰত এই দুয়োজনৰ ভিতৰতে এজনটো হ'বই। আজিয়ে সকলো গম পাই গ'লো হয়। সি মোৰ পৰা পলাই গ'ল বুলিহে। ক'ত পলাব আৰু কিমান দিন পলাব? এদিন নহয় এদিনটো সি ধৰা পৰিবই। আদি, তাৰ চেহেৰাটো আপোনাৰ ভালদৰে মনত আছে নহয়? সেইটো চেহেৰা পাহৰাৰ প্ৰশ্নই নাই। মই এটা কথা ভাবিছোঁ। কি কথা? শুনা, মই যি ভাবিছোঁ বেয়া হ'ব নেকি? নহয়, আপুনি একদম ঠিকেই ভাবিছে। এবাৰ চেষ্টা এটাতো কৰি চাওক, কিজানিবা আপুনি ভবাৰ দৰে সকলো হয়েই। তাকেই। তুমি মোক বলিয়ে বুলি ভাবিছা নেকি? মোৰ দুটাকে ল'ৰা থকাৰ পাছত মই মোৰ বাগান আৰু ফেক্টৰী অনন্যাক দিম, তাকো উইল কৰি। এইবোৰ কাম মানুহে মৰাৰ আগত কৰে। মইতো উইল কৰিবৰ বাবে মৰিবলৈ ওলোৱা নাছিলোঁ। মই তেনেকুৱা একোৱেই ভবা নাই। মাত্ৰ মই কথাটো আপোনাক সুধিছোঁহে। ইন্সপেক্টৰ কল্যাণে মোক যি ক'লে তাকেহে আপোনাক ক'লো। তাই বোলে উইলখন পুলিচক জমা দিব। কিন্তু তাই উইলখন পাব ক'ত? সেইখনো চাগে কোনোবা অকিলক তাই পইচা দি বনাই ল'ব। আৰু কি কৰিব পাৰে তাই মানুহজনীৰ দৰে সকলোবোৰ কাম ডুপ্লিকেট। মই সকলো গম পাই গ'লো। কিন্তু এতিয়া কি কৰা যায়? আপুনি একো কৰিব নালাগে। এতিয়া যি কৰিব আদি আৰু অৰুন্ধতী দুয়ো মিলি কৰিব। এটা কথা মই আপোনাক এতিয়াই কৈ থওঁ, ভৱিষ্যতে এদিন যদি আমাৰ সকলোবোৰ ঠিক হৈ যায়,
এতিয়া কিন্তু অভয় আৰু অনন্যাই আহি নিজৰ ভুল স্বীকাৰ কৰি আপোনাৰ ভৰিত পৰি ক্ষমা খুজিবহি। তথাপিও কিন্তু আপুনি সিহঁতক কেতিয়াও ক্ষমা কৰি নিদিব। অনন্যাই মোক যিমান কষ্ট দিছে তাতকৈ বেছি কষ্ট পাইছো মই অভয়ৰ পৰা। সি মোৰ নিজৰ সন্তান নহলে কি হ'ল, কিন্তু মই লগত অভয়ো এতিয়া মোৰ অলপো বেয়া নালাগে, অলপো। এইবোৰ কি হৈ আছে অভয়? মই কিন্তু একো ধৰিব পৰা নাই। ক'ত কি হৈ থকা দেখিছে মা? সকলোতো ঠিকেই আছে। ঠিকে আছে? ঠিকে থাকিলে এনেদৰে পুলিচ আহি ছোৱালীজনীক জেৰা কৰে নেকি? জেৰা মানে সেয়া এনেই সোধপোছে কৰিছে, সেইবোৰ একো নাই। আপুনি টেনশ্যন নল'ব। টেনশ্যন মোৰ ছোৱালীজনীক লৈহে। পুলিচ মানুহ এনেও বাচি যাবা। কিন্তু মাজনী, তাই কি হব? তাই যদি কিবা এটা হয়, মোৰ কি হব? মই জানো তাই যি কৰিলে সেয়া তাইক